নমস্কাৰ, মই ডক্টৰ অংকুৰ বান সন্দিকৈ। আজি মই আপোনালোকক ৰেবিজ ভেকচিনৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু ৰেবিজ ভেকচিনৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকক কেনেকুৱা ধৰণৰ জীৱ জন্তুৱে আমাক কামুৰিলে আমি ৰেবিজ ভেকচিন ল'ব লাগে তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। বিশেষকৈ যিবিলাক স্তন্যপায়ী মেমেলছ আছে, তেনেধৰণৰ জীৱ জন্তুৱে যদি কামুৰে ৰেবিজ ভেকচিন লোৱা উচিত। ভাৰতবৰ্ষত বিশেষকৈ কুকুৰৰ দ্বাৰা সংক্ৰমণ হয় ৰেবিজ। এন্দুৰৰ পৰাও হোৱাৰ সম্ভাৱনা থাকে, কিন্তু বহুত কম থাকে। আৰু এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে যদি কোনোবা মানুহে মানুহক কামুৰে তেতিয়া ৰেবিজ ভেকচিন ল'ব লাগে নে নালাগে। ৰেবিজ ভেকচিন লোৱাটো ভাল যদি আপুনি আগতে কেতিয়াও ৰেবিজ ভেকচিন লোৱা নাই, কিয়নো ৰেবিজ এজনে আনজন মানুহলৈ বিয়পিব পাৰে যদি যিজন মানুহে কামুৰিছে তেখেত ইনফেক্টেড হয়। কিন্তু এইটো বহুত ৰেয়াৰ হয় যে এজনে সিজনৰ পৰা এজন মানুহৰ পৰা আন এজন মানুহলৈ ৰেবিজ বিয়পাটো বহুত ৰেয়াৰ। আমি লৈ লোৱাটো ভাল ভেকচিন। কি হয়, যদি আমি ভেকচিন পূৰা সম্পূৰ্ণকৈ যিমানকেইটা ড'জ আছে আমি যদি সম্পূৰ্ণকৈ লৈ লওঁ, তেতিয়া নেক্সট যদি আমাক কুকুৰে বা মেকুৰীয়ে কিবা কামুৰে তেতিয়া আমি গোটেই ভেকচিনকেইটা নল'লেও হয়, মাত্ৰ 2টা ড'জ ল'লেও হয় আৰু প্ৰটেকশ্যনত আমি থাকিম। এতিয়া আহোঁ, ধৰি লওক আপোনাক কুকুৰে কামুৰিলে বা মেকুৰীয়ে কামুৰিলে, তেতিয়া আপুনি কি কৰিব? ৰেবিজ ভেকচিন লোৱাৰ আগতে প্ৰাথমিক চিকিৎসা আপুনি ঘৰতে কি কৰিব? তো আপোনাৰ যিডোখৰ কামুৰিলে সেই ঠাইডোখৰ ভালদৰে পৰিষ্কাৰকৈ, মানে আণ্ডাৰে টেপ, ৰানিং ৱাটাৰ, মানে এটা টেপৰ আণ্ডাৰত সেইডোখৰ ভালকৈ পৰিষ্কাৰকৈ ধুব। চাবোনেৰে ধুলে ভাল, চাবোন বা ডিটাৰজেণ্ট দি ধুলে ভাল। বহুতে কি কৰে, ডেটল দি ধুৱে। ডেটল দি ধুলেও ভাল, কিন্তু চাবোন আৰু ডিটাৰজেণ্ট দিলে বেছি ভাল। আৰু ৰানিং ৱাটাৰ হ'লে ভাল, মানে পানীখিনি যাতে বৈ থাকে জোৰত। আৰু তেনেদৰে 10ৰ পৰা 15 মিনিটমান ধুব লাগে, ভালদৰে পৰিষ্কাৰকৈ ধুব লাগে। তেতিয়া বীজাণুমুক্ত হৈ যায় জেগাডোখৰ। সেইখিনি ঘৰতে আমি কৰি ল'ব পাৰোঁ প্ৰাথমিক চিকিৎসা। তাৰপিছত যেতিয়া আমি হস্পিটেললৈ যাওঁ ভেকচিন ল'বলৈ, তেতিয়া বা ডক্টৰে আপোনাক ভেকচিনত লিখি দিব। ভেকচিন এতিয়া ক'ব বিচাৰিছোঁ, ভেকচিন 2টা ধৰণৰ ভেকচিন আছে ৰেবিজ ভেকচিনৰ। 2টা ধৰণ মানে 2টা ধৰণে দিয়া হয় আৰু তাৰ নিয়মবিলাকো বেলেগ বেলেগ। এটা আছে ইণ্ট্ৰামাস্কুলাৰ, যিটো আপোনাৰ এছেন ৰেজিমেণ্ট বুলি কোৱা হয়। আৰু এই চিডিউলটো যিটো আছে ভেকচিন দিয়াৰ, তাত ইণ্ট্ৰামাস্কুলাৰ দিয়া হয়, মাস্কুলাৰত দিয়া হয় আৰু এটা জেগাতে দিয়া হয়। ধৰি লওক আজি আপোনাক কামুৰিলে, তো আজি আপোনাৰ 0 ডে বুলি ধৰা হ'ব। প্ৰথম দিনটো আজি প্ৰথম এটা ভেকচিন ল'ব, 0 ল'ব। তাৰ নেক্সট দিনা আপোনাৰ দিনটো 1 ডে বুলি ধৰা হয়, তাৰপিছত 2 ডে বুলি ধৰা হয়, তাৰপিছত 3 ডে বুলি ধৰা হয়। সেই 3 ডেত আৰু নেক্সটটো ল'ব লাগিব। তাৰপিছত তেনেকৈ আকৌ 7 ডেত ল'ব লাগিব। 7 ডেত পিছত আকৌ 14 ডেত ল'ব লাগিব। তাৰপিছত একেবাৰে 28 দিনত ল'ব লাগিব লাষ্টৰ ড'জটো। তেনেকৈ আপোনাৰ সম্পূৰ্ণকৈ 5টা ড'জ ল'ব লাগিব যদি আপুনি ইণ্ট্ৰামাস্কুলাৰ লৈছে। আৰু ইণ্ট্ৰামাস্কুলাৰত কি হয়, আপোনাৰ গোটেই ভাইলটো যিমান আছে গোটেইখিনি দিয়া হয়। সেইটো হৈছে আপোনাৰ পষ্ট এক্সপ'জাৰ, মানে আপোনাক কুকুৰে কামুৰিলে তাৰপিছত ল'লে আপুনি। ধৰি লওক আপোনাক কুকুৰে কামোৰা নাই, কিন্তু আপুনি ধৰি লওক কুকুৰৰ লগত খেলি থাকে, আপোনাৰ ঘৰত পেট শ্বপ আছে বা কিছুমান চেল্টাৰ আছে, কুকুৰ বা আপোনাৰ জীৱ জন্তুৰ কাৰণে যিবিলাকে কাম কৰি থাকে, তেওঁলোকে প্ৰি এক্সপ'জাৰ প্ৰফাইলেক্সিছটো লৈ ল'ব পাৰে। আৰু প্ৰি এক্সপ'জাৰ প্ৰফাইলেক্সিছ ল'বলৈ হ'লে তেওঁলোকে 3টা ড'জ ল'ব লাগিব। প্ৰথমতে আপোনাৰ 0 ডে হ'ব, মানে প্ৰথম যিদিনা ল'লে সেইটো 0 ডে বুলি ধৰা হ'ব। তাৰপিছত নেক্সট ডে 1 ডে, 2 ডে, 3, 4 এনেকৈ গৈ পিনি আপোনাৰ 7 নম্বৰ দিনটোত ল'ব লাগিব। তাৰপিছত 28 নম্বৰ দিনটোত ল'ব লাগিব লাষ্টৰ, মানে 3টা হ'ব ইণ্ট্ৰামাস্কুলাৰ ল'লে। আৰু ধৰি লওক আপুনি গোটেই সম্পূৰ্ণ ভেকচিনকেইটা ল'লে 5টা ড'জ ধৰি লওক আপুনি ল'লে, কিন্তু 3 মাহৰ পিছত, ধৰি লওক 3 মাহৰ পিছত আকৌ আপোনাক কামুৰিলে কুকুৰে, তেতিয়া আপুনি গোটেইকেইটা ল'ব নল'ব। 3 মাহৰ পিছত যদি আকৌ আপোনাক কামুৰে, তেতিয়া আপোনাৰ ৰি এক্সপ'জাৰত আপুনি 2টা ল'লেই হ'ল। আপুনি 0 ডেট ল'ব, মানে যিদিনা আকৌ কামুৰিব যিদিনা আপোনাক কামুৰিলে সেইদিনা ল'লে 0 ডেট। আকৌ 3 দিনৰ পিছত, মানে 3rd নম্বৰ ডেট 2টা হ'ব। এইটো আপুনি যদি আগতে লৈ থৈছে তেতিয়াই হ'ব। আৰু
সেইটো আপোনাৰ 3 মাহৰ পিছত যদি হৈছে 3 মাহৰ ভিতৰত যদি আকৌ কামুৰিছে আপোনাৰ গোটেই 5টা লোৱাৰ পিছত তেতিয়া আপুনি নললেও হয় তেতিয়া আপোনাৰ ভেকচিনৰ দৰকাৰ নাই আপোনালোকক ইণ্টাৰমাস্কুলাৰ কথা ক'লোঁ এতিয়া মই আপোনালোকক ইণ্টাৰডাৰ্মেল কথা ক'ব বিচাৰিছোঁ ইণ্টাৰডাৰ্মেল মানে হৈছে আপোনাৰ স্কিনৰ আণ্ডাৰত দিয়া হয় তাত দুটা জেগাত দিয়া হয় ইণ্টাৰডাৰ্মেল আৰু 0.1 ml দিয়া হয় ইণ্টাৰডাৰ্মেল আৰু এই যিটো ৰেজিম আছে এইটোক কোৱা হয় থাই ৰেড ক্ৰছ ৰেজিম বুলি কোৱা হয় ইয়াত অলপ চিডুলটো ইফাল সিফাল হয় আপোনাৰ ধৰি লওক আজি কামুৰা হৈছে আৰু আজি যদি ভেকচিন লৈছে এইটো 0 ডে বুলি ধৰা হয় 0 কাইলৈ 1 ডে হ'ব তাৰপিছত 2 ডে থাৰ্ড ডে দিয়া হয় তাৰপিছত আকৌ আপোনাৰ 7 ডেত লোৱা হয় তাৰপিছত আপোনাৰ 14 ডে যিটো আছে সেইটো স্কিপ কৰি একেবাৰে 28 ডে মানে 28 ডেত লোৱা হয় একেবাৰে লাষ্টৰটো তো আপোনাৰ মানে 4টা ড'জ হয় আপোনাৰ যিটো ইণ্টাৰডাৰ্মেল হয় ইণ্টাৰডাৰ্মেল দুটা জেগাত দিয়া হয় আপোনাৰ বাউসীত দিয়া হয় ধৰি লওক এডাল্টৰ বিশেষকৈ আৰু যদি এইটো মানে এইটো হৈছে আপোনাৰ পোষ্ট এক্সপ'জাৰ যেতিয়া কামুৰিলে তেতিয়া প্ৰি এক্সপ'জাৰ সেই একেই আপোনাৰ 3টা ল'ব লাগিব মানে আপোনাৰ কামুৰা আগতেই আপোনাৰ যদি কিবা চেল্টাৰ আছে ধৰি লওক আপোনাৰ পেট শ্বপ আছে ঘৰত যদি কুকুৰ আছে তেতিয়া আপুনি প্ৰি এক্সপ'জাৰটো লৈ থ'লে ভাল প্ৰথম ডে যিদিনা ল'ব সেইটো 0 ডে হ'ব তাৰপিছত ফাৰ্ষ্ট ডে ছেকেণ্ড ডে থাৰ্ড ডে ফ'ৰ্থ ডে এনেকৈ আহি পিনি আপোনাৰ যে 7 ডে হ'ব 7 ডে আপোনাৰ ছেকেণ্ডটো লোৱা হ'ব তাৰপিছত আপোনাৰ একদম 28 ডেত আপোনাৰ একেবাৰে লাষ্টত দিয়া আপোনাৰ 3টা ড'জ ল'ব লাগিব আপুনি প্ৰি এক্সপ'জাৰ যদি ল'ম বুলি ভাবিছে যদি আপুনি আগতে যদি ভেকচিন লৈ থৈছে আকৌ যদি আপোনাক কামুৰে 3 মাহ হৈ গ'ল প্ৰথম যেতিয়া লৈছিলে আপুনি ভেকচিন লোৱা তেতিয়া আপুনি মাত্ৰ 2টা ড'জ ল'লে হ'ব 0 ডেত প্ৰথম ড'জটো ল'ব লাগিব তাৰপিছত থাৰ্ড নম্বৰ ড'জটো 2টা ল'লে হ'ল এইটো ইণ্টাৰডাৰ্মেল বা ইণ্টাৰমাস্কুলাৰ একেই হ'ল যদি আপুনি ভেকচিন ল'লে ইণ্টাৰমাস্কুলাৰ ল'লে বা ইণ্টাৰডাৰ্মেল ল'লে আৰু 3 মাহৰ ভিতৰতে যদি কামুৰিছে আকৌ আপোনাক তেতিয়া নল'লেও হয় ভেকচিন আৰু আপোনাক এটা ক'ব বিচাৰিছোঁ কুকুৰে কামুৰিলে বিশেষকৈ যিডোখৰ জেগা হয় বোলে অলপ ডিপকৈ কামুৰিছে ধৰি লওক মানে আপোনাৰ ফাটি গৈছে বা হেৰি হৈ গৈছে তথাপিও আপোনাৰ সেইডোখৰ চিলাই দিয়া নহয় বিশেষকৈ কিয়নো কুকুৰৰ মুখত বহুত বেক্টেৰিয়া থাকে আৰু সেই বেক্টেৰিয়াবিলাক ভিতৰত যাবগৈ পাৰে আৰু যদি চিলাই দিয়া হয় ভিতৰতে থাকি যাব ওলাই আহিব নোৱাৰিব তো যদি আমি চিলাই নিদিওঁ তেতিয়া কি হয় এইবিলাক নিজে নিজে বাহিৰলৈ ড্ৰেইনেজ হৈ পিনি বাহিৰলৈ ওলাই আহে আৰু ঘাঁডোখৰ শুকোৱাত সহায় হয় ঠিক তেনেকৈ যদি কোনোবা লোকক ধৰি লওক বহুত কামুৰিছে বহুত জেগাত কামুৰিছে তেতিয়া কি হয় ইমিউনোগ্লোবিনো ব্যৱহাৰ কৰা এণ্টিবডিজো ব্যৱহাৰ কৰা হয় যিটো হিউমেন ৰেবিছ ইমিউনোগ্লোবিন বুলি কোৱা হয় সেয়ো ব্যৱহাৰ কৰা হয় এনেই নৰ্মেলি আমাক কাৰোবাক যে আঁচুৰিছে কামুৰিছে এইবিলাকত চিডুল যিটো মেইনটেইন আছে সেইকেইটা ল'লে হ'ল আৰু এটা কথা মন কৰিব যে আপুনি যদি ইণ্টাৰমাস্কুলাৰ লৈ আছে আপুনি ইণ্টাৰমাস্কুলাৰ ল'ব আৰু ইণ্টাৰডাৰ্মেল লৈ আছে যদি ইণ্টাৰডাৰ্মেল ল'ব দুটা মিক্স নকৰিব বিশেষকৈ আপোনাৰ যদি আপুনি চৰকাৰী হস্পিটেলত লৈছে ইণ্টাৰডাৰ্মেলে দিয়া হয় কিয়নো ইণ্টাৰডাৰ্মেলত আপোনাৰ এটা ভাইলৰ পৰা বহুত মানুহক দিব পাৰি আৰু আপুনি যদি বাহিৰত লৈছে ক'ৰবাত তেতিয়া আপোনাক প্ৰবেবলি আপোনাক ইণ্টাৰমাস্কুলাৰ দিছে আৰু তেতিয়া আপোনাৰ 5টা ড'জ হ'ব আৰু বিশেষকৈ আপোনাক কৈ থওঁ যে আপোনাৰ এন্দুৰে কামুৰিলে ল'ব লাগে নালাগে এন্দুৰে কামুৰিলেও আপুনি লৈ থোৱাটো ভাল বহুত ৰেয়াৰ হয় যে এন্দুৰৰ পৰা ৰেবিছ বিয়পা সম্ভাৱনাটো কিন্তু আপুনি যদি আগতে লোৱা নাই ৰেবিছ ভেকচিন কেতিয়াও আপুনি লৈ থোৱাটো ভাল ৰেয়াৰ যদিও হয় আপুনি লৈ যদি থয় তেতিয়া নেক্সট যদি আপোনাক ধৰি লওক কুকুৰে কামুৰে তেতিয়া আপুনি মাত্ৰ 2টা ড'জ ল'লেই হ'ল এইখিনি আপোনালোকক ক'ব বিচাৰিছিলোঁ ধন্যবাদ